কোনোৱে কয় তই হেনো অসুৰ, কোনোৱে কয় তই হেনো দানৱ, কিন্তু মোৰ বাবে তই মহামানৱ। অসত্যতাৰ হেনো চিন তই, ব্ৰাহ্মণ বংশত জন্ম লোৱা অনন্য ৰাক্ষস তই। কিন্তু মোৰ বাবে নিজৰ স্বাভিমান হানিৰ প্ৰতীক জ্বলা এক মহাৰাক্ষস তই। সত্য অসত্যতাৰ নিৰ্ধাৰণ কৰোঁতাজন তেওঁৰ বিপক্ষে কৰা ৰণ, তেনেকৈয়ে কৰা হয় দানৱতাৰ চিনাক্তকৰণ। এনেকুৱাই যদি হয় তেন্তে আমাৰোচোন অসুৰৰ দৰেই একান্ত মন। অসম্ভৱ মনোবল তোৰ, প্ৰশান্ত পৰাক্ৰমৰ উদাহৰণ তই। জ্বালামুখীৰ দৰে উত্তপ্ত তোৰ হৃদয়, এই পচন্দ খঙৰ। বলিবা কোন হয়? মহাদেৱক স্তুতি কৰি ললি বৰদান, মহান ৰজাৰূপে হলি শ্ৰেষ্ঠবান। ত্ৰিভুৱন কম্পমান তোৰ হুংকাৰে, ভয়ত পেপোৱা দেৱগণ মহান। অপাৰ তীক্ষ্ণতাৰে কৰিলি তই সূৰুজ কোপক, প্ৰতাপীৰ চিন দিয়াটোৱেই নাছিল জানো তোৰ পৰিশ্ৰম? অহংকাৰী বুলি কয় তোক, প্ৰলয়ংকাৰী বুলি পূজে তোক, তোৰ জ্ঞানৰ ভাণ্ডাৰৰ সমান আছিল জানো অন্য কোনো লোক? ৰাৱণ, মোৰ বাবে তুমি মহান প্ৰেমিক, মোৰ বাবে তুমি মহান ৰাজন। অপাৰ মহিমা আছিল তোমাৰ ৰাৱণ। তোমাৰ বংশ পৰিচয় আছিল চাগে তোমাৰ পতনৰ মূল কাৰণ। ৰাৱণ।